tu bagla sak sak কেনকা রাস্তাত ঘুরি আছে কোথায় টিকেট নাই ও নিপুর ঘর পামে আৰু বেছি দূর নাই অলপমান আগে গেলি নিপুর ঘর পাম ওই গাইস গাড়ি লে আটকা ফেল লই লাগছিল নিপু ঠিকে কইয়ে গাইস ঠিক সব সময় হয়ে গাইস কিন্তু টিকেট তো ঘরত পোস্টার কৰি বনাব লাগব এই গাইস খাম সনছিল টিটার পারা হেমকে আছে Hey guys, good morning and welcome back to my YouTube channel Japanese Magur. আৰু এতিয়া হৈছে গুড মৰ্নিং হৈ থকা নাই এটা বজাত উঠছো মই এটা বজাত কি হয় আপোনালোকে নিজে নিজে ভাবি লবচোন মানে জ্বৰ আপোনালোকে গমে পাইছে কালি ভ্লগটো চাই কিনে গমে পাইছে মোৰ মাতটো বহুত বেছি বেয়া হৈছিল আজি অলপ ভাল হৈছে কিন্তু যে বিছনাখনত পছছো ন মন খুলি টুকনি মাৰছো আৰু এফালে আমাৰ বাবু গা চা ধুই একদম ৰেডি একদম গা ধুলিও হা চকু ভাল হৈছে না হা মজা আফলে আসুন রাস্তা দেখিন যাও শুনি কি কৰি আছে চাই আহো একবাৰ এনে ৰাস্তাত আহিলো আজি কোনো প্লেনিং নাই এনে আহিলো আৰু তো ৰাস্তাত এনে ঘূৰি আছো আৰু কিনো কৰিব কাম বনটো নাই আৰু এফালে আমাৰ হিৰো আলম এই হিৰো আলম কি কৰি আছে আহিলে পাত কুবি থকা দেখো নাই কাম বন নহয় মানে নিচিনা হে এইফালে চোন এইফালে স্কুল নাই আজি নাই হা নাই আজি ৰবিবাৰ কাৰণে স্কুল বন্ধ আৰু পৰীক্ষা দিছা না কেইখনত পাছ কৰিবি কেইখনত ফেইল কৰিবি দুখনত ফেইল কৰিবি এইফালে আছোন যাচোন যা সি দুখনত ফেইল কৰে সি নিজেই জানে সি কেইখনত ফেইল কৰিব বা কি চলি আৰু গাইজ কাম বন নাই আকৌ গতিকে কি কৰোঁ কি নকৰোঁ এনে লাগছি কোৱাও যাবাও পৰা নাই এই বৰষুণ দিছিল তো এনে একবাৰ বাৰীত দেখি নাইছোঁ ৰ'ব ক'ত বাৰীত দেখি বোলে পানী বেছি তাকে চাবা আহিছোঁ যদি বাৰীত দেখি পানী বেছি তেতিয়া লগত মাছ চাছ মাৰিব পাৰি নেকি তাকে ঠাণ্ডা এটা কৰোঁ ৰ'ব যদি মাছ মাৰিব পাৰি গাইছ মই মাছ নাখাওঁ কিন্তু মাৰি তামাম ভাল লাগে সঁচাই কৈছোঁ আপোনালোকেও হয়তো এনে মানুহ আছে যে কমেণ্ট মাৰিবচোন যিটা মানে মাছটো খাই ভাল নাপায় কিন্তু মাছটো চিকাৰ কৰি তামাম ভাল পায় আৰু দেখছি না এইগিলাখান অলপ অলপ পানী উঠছি এইগিলাখানত ৰাতি না যদি জোৰা চাবা আহো আপোনালোকক এটা ভাল ভ্লগ বনাম এই মাছ দেখছি না পিলপিলি কিমান মাছ আছে পিলপিলি থাকে বাবু ৰাতি জোৰা চাবা তই নাংগে আহিবা দুইটাৰে এতিয়া আহিব লাগিব কাৰণ আকলা আহিবা ভয় লাগে গাইছ এতিয়া ভয় লাগে না এইগিলা মস্ত এই ভৰা বাৰীখনত যদি ৰাতি যদি মই 10টা-11টা বজাত আহাৰ পিছত যদি এখন মস্ত বগা কাপোৰ এটা উলমি আহি এনে কৰে পিছফালে দিয়ে একদম ফুচুককে ওলাই যাব পুৰিতকে ওলাই যাব একদম মই মানুহ হৈ থাকিম গাইছ আপোনালোকে কওকচোন তো গাইছ এইগিলাখনত কিন্তু তামাম মাছ পায় ৰাতি একবাৰ চেষ্টা কৰিম ৰ'ব আহিবৰ কাৰণে আৰু ভাবছিলোঁ এফালে সেইটো খাল দেখা পাইছি না এইটো খাল সেইটো খাল সিঁচাৰ কথা আছিল কিন্তু এনেকুৱা বৰষুণে চব ধ্বংস কৰি পেলাক বৰষুণত ধৰি খালো সিঁচা নহ'ল আকৌ সিঁচা নহ'ল এতিয়া এইগিলা পথাৰ যি আছে এই পথাৰ চথাৰগিলা আজি তাৰমানে চব একদম চিকাৰ কৰিম আজি ৰাতি যদি আহোঁ তে ভ্লগটো তাকালৈকে দেখাই দিম যদি নাহোঁ আৰু নেটখোৱাই ডাইৰেক্ট আপলোডে দিম তো সেই দেখোঁ কাৰণ আজি মোৰ একো কাম নাই কাৰণ ঘৰটোত এনাই আছোঁ গতিকে এতিয়া একবাৰ যাওঁ এতিয়া অলপ গাটো ধুংগে গাটো ধুই যিহেতু বেমাৰী গাটো অলপ ধুই লওঁ গাটো ধুই লৈ ধুনীয়াকৈ চাওঁ ৰ'বচোন কি কৰোঁ যদি কিবা ক'ত ঘূৰিব চুৰিব যাব পাৰোঁ শক্তিটো থাকে তেতিয়াহ'লে অলপ ঘূৰিব যাম যাই পেলাই আপোনালোকক দেখাম জেগাখিনি আৰু মই ফাইনেলি বঢ়িয়াকৈ গা পা ধুই আহিলোঁ ধুই আহি এতিয়া মই মায়ে মানে একদম আটা ভৰি মোৰ কাণ খোলা কৰি পেলাইছি ভাত খাব যাব লাগে আৰু এতিয়া মই ভাত খাব যাম তো মই ভাত খাব যাম কিন্তু তাৰে আগতে আপোনালোকক কওঁ আজি অলাকেজি নিপুৰ বাৰ্থডে তো হেপী বাৰ্থডে ভাই মোৰ ফালৰ পৰা আৰু যদি সময় পাওঁ একবাৰ যাম যদি যাওঁ আপোনালোকক মই দেখাম যদি যোৱা নহয় যদি বেলেগ কাম ওলাই যায় তো মই নাযাওঁ তো যাবৰ কাৰণে মই চেষ্টা কৰিম একবাৰ তো যদি যাওঁ আপোনালোকক মই দেখাই আছোঁ বঢ়িয়াকৈ তো এতিয়া মই ভাত খাব যাওঁ আৰু তো আমাৰ মৰমত চুকু আমাৰ চবুৰে মানে আমাৰ ঘৰৰ ভিতৰত এইটোৱে আপি চিকু এটা হাঁহি মাত দিয়া এটা মাত দিয়া উচ্চা এইটো হ'ল মোৰ ভতিজা গতিকে না আমাৰ চবুৰে মৰমৰ আৰু এইটো আমাৰ চবুৰে মৰমৰ মানে কি এটাই আপি আমাৰ এতিয়া বৰ্তমানত গ'লি গতিকে তাই চবুৰে মৰমৰ হ'বই না গতিকে যাওক মই ভাত তাত খাই লওঁ লৈ পেলাই গধূলি অলপ দেখি আছোঁ বাদ যাওঁ যদি গাইছ মই নিপুত তাকে যাম বুলি ধুনীয়াকৈ ওলো কিন্তু আমাৰ ঘৰত আহিল কেইটামান আলহী আৰু আলহীৰ কাৰণে আনিব যাব লগা হৈ আছে মই এতিয়া মিঠাই গতিকে অলপচোন মিঠাই লৈ আহোঁ আহি পেলাই নিপুত তাতে যাই আছোঁ আমি
তাতে পুৰা বস্তু ললো তো আহি আমি ডাইৰেক্ট ভাত দোকান পাই গলো ভাত দোকান ললো 2 কেজি আফালে আছে মিঠে আৰু চিংৰিয়া বাকি ভাইকে নাই খবৰ মজা না এইটো পইচা সেটা চাবি সেটা চাবি যাব জয় নাই সেটা চাবাই দেখিলি যদি না তো গাইস এটা আমি যাম ডাইৰেক্ট নিপুটটাকে চাও কি কৰিব পাৰো আৰু আমাৰ লগত আছে ভাই তো যাব না বলা একদম রেডি রেডি একদম রেডি আগে কমার কিছু যাম কি থিয়েটার চলি আছে চাই থিয়েটার চাই কি চাইটাই লৈ ফেলাই ডাইরেক্ট নিপুটটাকে থিয়েটার নহয় বোকা চলি আছে বোকা ড্যান্স বলা আমি আগে কমার মিউজিক গেলি যাম কমার মিউজিক যাই আগে থিয়েটারের কি চলি আছে চাম যদি ভাল টিকেট আছে টিকেট এটা লম আজি থিয়েটার চাম আৰু তাৰে পিছত আমি যাম ডাইৰেক্ট নিপুটটাকে যদি নিপুট কিবা বাৰ্থডে চেলিব্ৰেশ্যন হৈ আছে তেতিয়াহ'লে বাৰ্থডে চেলিব্ৰেশ্যন কৰি যদি হোৱা নাই দেখি আছো আৰু লগ পোৱাৰ আশা আছে কিবা হৈ চাওঁ যিসকলে ব্লগটো চাব সেইসকলে কমেণ্ট মাৰিব হেপী বাৰ্থডে নিপুট ভাল লাগিব অলপ বেছি তো বলক আমি যাই থাকোঁ আমি পাগলা তো ফাইনেলি গাইছ আমি আহি পালো এই আবাহনৰ থিয়েটাৰৰ কাষত এতিয়া আমাৰ পাগলাটো হৰাইছি ৰ'ব এই ভিডিঅ'ত তাক ক'ত বিচাৰি পাওঁ অলপ চাওকচোন ক'ত আছে নো ই এইটো পাগলা চাক চাক কেনেকৈ ৰাস্তাত ঘূৰি আছে ক'ত টিকেট নাই কি টিকেট নাই গেলাৰী সিজা গাইছ গেল আৰু তাত মানুহ দেখছি না ভাই টিকেট নাই মানুহ কিন্তু কমা নাই জ্বালা ভাই টিকেট নাই ইয়াতে প্ৰচিডিক চাবা সময় আহে গাইছ কিন্তু টিকেটটো ঘৰত পোষ্টাৰ কৰি বনাব লাগিব তাচোন মানুহৰ ওপৰত তো গাইছ ফাইনেলি আহি পালো আমি ৰাইমাতা চক আৰু নিপুৰ ঘৰ পামেই আৰু বেছি দূৰ নাই অলপমান আগে গেলি নিপুৰ ঘৰ পাম দেখি থাকে গাইছ ৰাস্তাটো আজি পানী হৈছে নে নাই চাব লাগিব ষ্টাৰ্টিং হৈছে ইয়াৰ পৰাই গাইছ গাড়ী লৈ হাতকে ফেল লৈ লাগছিল নিপু ঠিকে কৈয়ে গাইছ ইয়াতে বৃন্দাবন দি ৰখি আছো এই নিপুৰ ঘৰ আৰু কি নাই ক'ৰবাত গেছি ক'ত গেছি গম নাপাওঁ এই বহুত চলি আহি ৰখি আছে আমিও ৰখি আছো আৰু ইমান টাইম ৰখি থাকিব নোৱাৰোঁ যিহেতু থিয়েটাৰ চাব যাব লাগিব তো ইয়াৰ পৰাই কৈ দিলোঁ তাক হেপী বাৰ্থডে ভাই ভালকৈ থাকিবি বাকি কি কবা তাকেতো আহিলো লাখ চাক নাপলো ইয়াৰ পৰাই ক'লো হেপী বাৰ্থডে ভাই কি কবা লাখটো নাপলায় নাই আৰু কি কৰবা কালি এক্সাম আছে এনাও বহুত দূৰৰ পৰা আছি কিন্তু লাখ চাক নাপলাক বেয়াও লাগে নাকি একো নাই আৰু কালি বা পৰদিনা আহি যাবা বঢ়িয়াকে একদম না কি ক ঠিক আছে এতিয়া যোৱা নাই কিন্তু নাই যাবা যোৱাতে আমিও যাওঁৱেই যাওঁ কাৰণ থিয়েটাৰ চাব লাগিব তো ইয়াৰ পৰা কৈ দিলোঁ হেপী বাৰ্থডে গাড়ী উলিয়াব পৰা নাই ৰাস্তাত একে থু পানী ৰাস্তা ভাল কৰিবি দে খেল লৈ ভাল লাগছিল গাইছ ৰাস্তা ৰাস্তা চাক দেই ই গাইছ অৱস্থা ই হাফ পেণ্ট পিন্ধি আছে ভালে কৰিছে গাইছ এতিয়া মই কেনেকৈ যাওঁ চাইছোন কেনেকৈ যাওঁ মা কচম পৰিব লাগিব বে তো গাইছ খাইবলৈ কিবা ভোক লাগছি বকাহুৰ খাব এতিয়া কিবা খাই জানে তই চিংৰা খাই বোলে আৰু এটা বস্তু দেখি দাও এই পেজটো পুৰা দেখিছি না পেলু হৈছে পেলু পেলু পেজ নামুন্তি দেই গাইছ খাম চানচোন তেতিয়াৰ পৰাই সেমকাই আছে যি তলমুৱা দিছি এতিয়াক লাগি উঠাই নাই দেখছে কেনেকৈ খাই গৰম চৰম আকৌ কবাই নৰয় দে দেখছে কেনেকৈ খাই লাজ নাপায় পইচা হ'লে 1 টকাও নাই এতিয়া অলপ দেৰিকৈ ক'ব দে বাথা পইচা দি দেখছে চুবেনি চাই চুবেনি দেখছে লাজ নাপায় মজা লাগি ঘূৰি আহিলোঁ আৰু নিপুট্টাতে গেলোঁ যিহেতু নিপুট্টাত যাই কোনো লাভ নহ'ল কাৰণ সি ক'ৰবাত বেলেগত গেছি আৰু আমি বুলি নহয় বহুতে ফিৰি গেল
তো তাৰপিছত আমিতো কিবা এটা খাই ল'লোঁ সৰুকৈ খাই লৈ আমি এতিয়া ঘৰত দেখি যাওঁ মানে মই ঘৰত যাম এক কমাৰকুছিত নামি দিম হয়নে তই থিয়েটাৰ চাবি ময়ো থিয়েটাৰ চাম অৱশ্যে ঘৰৰ পৰা আহি কিনে আৰু আপোনালোকক ঘৰত লগ পাই আছোঁ তো গাইজ মই ফাইনেলি আহি পালোঁ ঘৰ আৰু মোৰ লগতো নামাই দি আহিছোঁ থিয়েটাৰত আৰু মই থিয়েটাৰ চাব যোৱা নহ'ল কাৰণ মই টিকেট নাপালোঁ প্লাছ বেয়া লাগছে তাকে গেছিলোঁ যিহেতু নহ'ল একো নাই বাৰু ওচৰতে চলি যিহেতু লগ পামেই কালি গেলি তো যদি ভিডিঅ'টো ভাল পাইছে তো লাইক কমেণ্ট ছাবস্ক্ৰাইবটো কৰি দিব আৰু অলপ ছাপোৰ্ট কৰি দিব কাৰণ নতুন চেনেল ন তো আপোনালোকৰ সঁহাৰি পালে আৰু ভাল ভাল ভ্লগ দিবৰ কাৰণে মই চেষ্টা কৰি যাম তো ধন্যবাদ জয় অসম